So good morning friends, welcome back to my channel. So আজি আৰু এটা মজাৰ ইন্টাৰেষ্টিং ভিডিও লৈ আহিছো আপোনালোকৰ মাজত. So আজি মই ফাস্টটেগ লগাব ওলাইছো মোৰ গাড়ীত. So this is first time in 12 years যে মই মোৰ গাড়ীত ফাস্টটেগ লগাম কিয় জানে because অসমত বহুত টোল প্লাজা হৈ আছে আৰু 26টা না 27টা টোল প্লাজা হ'ব. কিছুমান কেদিনমান আগত মই গৈছিলো বৰপেটা নলবাৰী ভায়া বৰপেটা তাতে মই ডাবল ট্যাক্স দিব লগা হৈছে বহুত টকা গৈছে মোৰ 90 জাগাত 190 ডাবল ট্যাক্স এনেকুৱা দিব লগা হৈছে সো মই এটো অৰ্ডাৰ কৰিছো ফোনপে ভায়া ফোনপে ICICI ফাস্টটেগ এটো only 499 পৰিছে ইয়াতে কিমান আপোনাৰ ইয়াতে কিমান আপোনাৰ ইউজেজ চাৰ্জ হ'ব আৰু ইটো আপোনাৰ প্ৰাইস কিমান হ'ব মই ইয়াৰ প্ৰাইস আৰু ইউজেজ চাৰ্জটো কিমান দিব আপোনাক মই ডিটেইলছ দেখাই দিম সো এয়া মোৰ গাড়ী Chevrolet Beat this is 12 বছৰ মই প্ৰথমবাৰৰ কাৰণে ফাস্টটেগ লগাব গৈ আছো মোৰ গাড়ীত সো হিকানে এই ভিডিওটো এটা ইনফৰমেশন হ'ব আপোনাৰ কাৰণে সো ভিডিওটো লাষ্ট লগে চাই থাকক কেনেকে ফাস্টটেগ লগাই যদিও আপুনি লগানে আপোনাৰ গাড়ীত ফাস্টটেগ সো আপুনি এই ভিডিওটো চালে আপুনি ডিটেইলছ গম পাও ফাস্টটেগ কেনেকে অৰ্ডাৰ কৰিব লাগে আৰু কেনেকে লগাব লাগে আৰু লোকেশনটো মানে জায়গাটো ক'ত লগাব লাগে সো ভিডিওটো লাষ্ট লগে চাই থাকক আৰু লাইক এণ্ড সাবস্ক্ৰাইব কৰিব নাপাৰিব তো বলক আমি এই ফাস্টটেগটো আনবক্সিং কৰো So let's unbox this fasttag. Okay, finally this is the fasttag. Etu eneke ahe logote kiba instruction enko ahise. Dekhai asu moi. Come on yaar. So yate kisuman instruction lekha ase ekeni do and don'ts mai ki koribo ar ki nokoribo. Well friends, finally fasttag to logwa jaga to location lo moi palo so best place ki hoy apunar jonto rear view mirror ase ta back side jo enike logai die ki hoy je apunio jeta apni driving koribo driver seat or apuni eta dekha na pabo so obstacle hisabe eku create no hobo so you won't get any obstacle in front of you je kiba kagos loga ase opan okhubida lage muro okoman okhubida hoy je mane kiba kagos বা কিবা লগা থাকে এনেকা অসুবিধা হয় স্টিকাৰ সো এখানে স্টিকাৰ বিলাক হেবিলাক তলত লগাইছো মই এনে তলতে থাকে এইবিলাক বাট ফাস্টটেগ তো আপুনি সাইডত লগোৱাটো অকমান প্ৰবলেম হয় সো ফাস্টটেগ সাইডত লগালে অকমান ডিটেক্ট কৰাত অসুবিধা হয় বা কিছুমানৰ উইন শিল্ডত কি হয় অকমান কালাৰি টাইপ এনেকা গ্লাস থাকে বা কিছুমান ডট থাকে তাতো লগালে ডিটেক্ট নকৰিব সো বেষ্ট প্লেস যোনটো ৰিয়াৰ ভিউ মিৰৰ আছে তাৰ বেক সাইডত এনেকে যিমান ওপৰ লগে পায় আপুনি যাতে কালাৰটো অবষ্টিকল হিচাপে নহয় so you can apni nika fit koribo paribo so my best position will be this yate moi logai dim so let's fix this so I will paste this here sticker to enike ami uthai lao so this is the first thing eto kon man musi lobo laibo dust thakile jate obida hobo so let me wipe it out straight hole so sticker to eneke ami etia ete paste koi dim alignment to sidha kori pelai so finally amar fasttag logwa hoi gol complete so etia ami toll plaza jete jam tax e olai jam fasttag lane di so kio etu na thakile apnake jane double price dibo lage moi jeta borpetat gosilu তাতে 80 rupees আছিল না 90 rupees আছিল মোৰ পা 180 লৈছে মানে ডাবল ফাইন সো এতিয়া ফাস্টটেগৰ কোনো প্ৰবলেম নাই আৰু ৰিলেটেড টু টোল প্লাজা বহুত ধৰণৰ এনেকা ৰুলছ এণ্ড ৰেগুলেশনছ আছে আপোনালোকে যে গুগলত সাৰ্চ কৰি পাই যাব মই ইয়াৰ ডিটেইলছ কৰিবলৈ নাযাও সো এতিয়া ইয়াতে মোৰ বেলেন্স কি আছে কেনেকে আছে মই এটো এক্টিভ কৰো এক্টিভটো কেনেকে কৰিব লাগে মই আপোনাক দেখাই দি আছো সো আশা কৰো ভিডিওটো আপোনাক ভাল লাগিছে সো এটা এক্টিভেশন প্ৰসেছটো মই আপোনাক ৰুমত যে দেখাইছো ভিতৰত বহুত গৰম So finally fasttag logo hoy gol complete and this is the sticker fasttag to কেনকা বাহিৰৰ পৰা দেখাত অকমান কেনকা লাগে sticker to বহুত তলত আছে actually এই portion to color থাকা কাৰণে মই ওপৰত লগাব নোৱাৰিলো so rear view mirror তলত মই fasttag লগাইছো মই সাইডত লগাম বুলি ভাবিছিলো কিন্তু মই চালো সাইডত লগালে কি হয় আপোনাৰ ডিটেক্ট কৰাত অসুবিধা হয় गाड़ी टोल प्लाजा गले अप डाउन কৰিব লাগিব আপোনাক সো বেকাৰ ঝঞ্ঝট से छुटकारा पाने के लिए व्हाट वी डिड वी पेस्टेड इन द मिडल ऑफ द विंडस्क्रीन जोंतो नॉर्मल रूल्स থাকে ইয়াতে লগোৱা সো ফাইনালি হৈ গল কমপ্লিট এটা অ্যাক্টিভেশন টো কেনেকৈ কৰে মই আপোনাক দেখাই দি আছো
So friends, fasttag লগোৱা হৈ গল কমপ্লিট. So কোনো এক্টিভ কৰিব নালাগে, মই ভাবিছিলো এক্টিভ কৰিব লাগে. ইটস এ প্ৰি এক্টিভ কাৰ্ড. আৰু আপোনাৰ ৰিচাৰ্জ কৰিবলৈ হলে ইউ কেন ইউজ ফোনপে, গুগল পে, পেটিএম, যিকোনো এটা আপুনি মোড ইউজ কৰিব পাৰে. আৰু তাতে যাই পেলাই আপুনি যদি ফাষ্টেগৰ অপশ্যন মাৰাৰ পিছত যদি আপোনাৰ গাড়ীৰ নাম্বাৰটো মাৰে, আপোনাৰ ডিটেইলছটো দেখাই দিয়ে, কাৰ নাম্বাৰ আছে, কি গাড়ী আৰু বেলেঞ্চ কিমান আছে. So it's a very easy process. আশা কৰো ভিডিওটো আপোনাক ভাল লাগিছে, ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব, আৰু এনেকুৱা ইনফৰমেটিভ ভিডিও যদি চাব বিচাৰে মোৰ হুছেইন কাপল চেনেল সাবস্ক্ৰাইব কৰিব, আৰু ফুড ব্লগৰ ওপৰত যদি ফুডৰ ওপৰত ইন্টাৰেষ্ট থাকে মোৰ আৰু এটা চেনেল নেকিমেন মো, সেইটো আছে, সাবস্ক্ৰাইব কৰিব নাপাহৰিব. সো আজিৰ কাৰণে ভিডিওটো ইয়াতে হেক কৰিছো. বাই বাই.